নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই পৱন আৰু পাৱাৰ ষ্টুডিঅ' ইউটিউব চেনেলত তোমালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আলোচনা কৰিম অসম বুৰঞ্জীৰ পৰা কেইটামান প্ৰশ্ন উত্তৰ। বন্ধুসকল, যিবোৰ প্ৰশ্ন অসম চৰকাৰৰ পৰীক্ষাত বাৰে বাৰে আহি থাকে, আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কুৱেশ্যন নম্বৰ 1, প্ৰাগজ্যোতিষ ৰাজধানী ক'ত আছিল? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি, প্ৰাগজ্যোতিষপুৰ। অৰ্থাৎ প্ৰাগজ্যোতিষ ৰাজধানী প্ৰাগজ্যোতিষপুৰত আছিল। কুৱেশ্যন 2, কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, মহিংগ দানৱ। মহিংগ দানৱ আছিল কামৰূপৰ প্ৰথম ৰজা। কুৱেশ্যন 3, ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি, বিধৰ্ভ ৰাজকুমাৰী মায়া। বিধৰ্ভ ৰাজকুমাৰী মায়া ৰজা নৰকাসুৰে বিয়া কৰাইছিল। কুৱেশ্যন 4, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংগটোৰ নাম কি? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি, বোম। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংগটোৰ নাম বোম। কুৱেশ্যন 5, ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, শ্ৰীভদ্ৰ। শ্ৰীভদ্ৰ আছিল ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ। কুৱেশ্যন 6, হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মাৰ মাজত বন্ধুত্ব স্থাপন কৰা কৰ্তকীজনৰ নাম কি? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি, হৰ্ষবেগ। হৰ্ষবেগ আছিল হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মাৰ মাজত বন্ধুত্ব স্থাপন কৰা কৰ্তকী। কুৱেশ্যন 7, পাল বংশৰ প্ৰতিষ্ঠা কোন? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন এ, বক্ষপাল। বক্ষপাল আছিল পাল বংশৰ প্ৰতিষ্ঠা। কুৱেশ্যন 8, মহাত্মা বীৰ বসুতীয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, 1250 চনত মহাত্মা বীৰ বসুতীয়াৰে কামৰূপ আক্ৰমণ কৰিছিল। কুৱেশ্যন 9, কোনে কামৰূপ ৰাজ্যক ৰাজধানী কমতাপুৰত তুলি দিছিল? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন এ, ৰজা সন্ধ্যা। ৰজা সন্ধ্যাই কামৰূপ ৰাজ্যক ৰাজধানী কমতাপুৰত তুলি দিছিল। কুৱেশ্যন 10, গড় ৰাজ্য ক'ত আছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, কমতা ৰাজ্যত। বন্ধুসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি ইমান আছিল, আৰু দেখা নতুন এক ভিডিঅ'লৈ। বাই।